একদম অৰিজিন মুগা ন? কিমান দাম এইযোৰ? কিমান? 38 38,000 ন? আৰু এইখন আমাৰ লোকেল হেংদাং। য়েছ চাওক দেখিছে। হেই গাইজ, গৈ আছোঁ ভোগালী মেলা চাবলৈ। সদৌ অসম বিখ্যাত, ভাৰত বিখ্যাত নগাঁৱৰ ভোগালী মেলা চাবলৈ। আৰু যোৱাকালি ইয়াতে মামা আহিছিল গম পায়। আৰু চাওক এইফালে চাওক বেলি বহিব লৈছে, দেখিছে কিমান ধুনীয়া এটা নাজাৰা। আৰু এইফালে এতিয়া আমি গৈ আছোঁ ভোগালী মেলা চাবলৈ। আৰু এইটোৱে হৈ গ'ল বিহুৰ লগত জড়িত মোৰ শেষ ব্লগ, ঠিক আছে? ইয়াৰ পিছৰ পৰা নেক্সট আৰু বেলেগ ধামাকা ধৰণৰ ব্লগ আহিব। তো ব'লক এতিয়া ভোগালী মেলা চাওঁ আৰু কি হৈছে তাত চাওঁগৈ ব'লক। আৰু আপোনালোকক মই লগত ভাৰ্চুৱেলি মেলাখন দেখাবৰ কাৰণে চেষ্টা কৰিম। তো চলো। হেল্ল' এভৰিৱান, মই গুঞ্জন এণ্ড ৱেলকাম টু গুঞ্জুছ ব্লগছ। তো এতিয়া চিট বেল্ট লগাই ল'লো আৰু গৈ আছোঁ মেলা চাবৰ কাৰণে। তো ব'লক এতিয়া ধামাকা হ'ব গাইজ। ধামাকাটো হ'বই, কিন্তু এইয়া চাওক দেখিছে সূৰ্য দেৱতাই নিজৰ ডিউটি খতম কৰাৰ লগালগ ইফালে মানে চন্দ্ৰ দেৱতা ওলাই গ'ল। তো এটা বৰ বেলেগ ধৰণৰ টাইমিং মানে গম পাইছেতো। আৰু এনেকৈ আহি আমি এয়া চাওক দেখিছে নগাঁও টাউন পাই গ'লোঁ। সেয়া লাইট চাইট জ্বলিছে আৰু এইফালে চাওক মামা। এইখিনিতে সিদিনাখনৰ ঘটনাটো হৈছিলে ৰ'ব। আৰু এতিয়া আমি এই বাওঁফালে যাব লাগিব য'ত মেলা হৈ আছে। তো ব'লক এতিয়া। তো এনেকৈ আহি এটা জেগাত পাৰ্কিং কৰি দিলোঁ ৰ'ব গাড়ীখন। এইফালে পাৰ্কিঙত লগাই দিলোঁ গাড়ী। আৰু এতিয়া যাব লাগিব সেই এইটো চাইডে যাব লাগিব। এইটো চাইড সেইটো চাইড গুলি মাৰক। সেই মোৰ পিছে আহি থাকক। এইখন গেটৰ দি আহক, সোমাই আহক আহক। লগাই ল'ব লাগিব ৰ'ব। মাস্কটো পোৱা এটা জৰুৰী হয়। আৰু ক'ভিডৰ ভেকচিনৰ মানে যিটো চাৰ্টিফিকেট আছে নহয়, চাৰ্টিফিকেটটো লাগে বুলি কৈছে। তো চাৰ্টিফিকেটটো দেখাবগৈ লাগিব এণ্ট্ৰি পইণ্টত য'ত গেট আছে। তো ব'লক এতিয়া এইফালে আছে চাওক। অ' ভাই মানুহ ইমান মানে ইমানে ভিৰ কি ক'ম গাইজ। এতিয়া এইখিনিতে ইয়াতে হাত চাত চেনিটাইজ কৰি লওঁ ৰ'ব। এইখিনিতে চেনিটাইজাৰ দি আছে। দিয়ক গংগাজল অকণ দিয়ক। তো চেনিটাইজ কৰি ল'লোঁ দিয়ক হাতখন। এতিয়া টেনশ্যন নাই, পূৰা হাত চাত চেনিটাইজ কৰি দিলে। এখন হাত কৰিছোঁ দিয়ক, এখন হাতত কেমেৰা লৈ থকাৰ কাৰণে কৰিব পৰা নাই বাৰু। এখন হাত কৰিলেই হ'ল দে, নগ'লেও হ'ব। এখন হাতত কেমেৰাই আছে, টেনশ্যন নাই। বাকী এতিয়া এইফালে এয়া চাওক পপকৰ্ণ বনাই আছে। এয়া মেলালৈ আহিলে আৰু পপকৰ্ণ খাব লাগিব দিয়কচোন। আৰু এতিয়া ব'লক লাহে এখন দুখন দোকান চাওঁ, আপোনালোককো দেখাওঁ কি বস্তু ওলাইছে। কাপোৰ চাপোৰ কিবা কিবি ঢেৰ বস্তু ওলাইছে ৰ'ব। এটা এটাকৈ দেখাই আছোঁ আপোনালোকক এতিয়া। তো ব'লক। আৰু এতিয়া এইফালে চাওক গাইজ দেখিছে লখিমপুৰ ঢকুৱাখানা। ইয়াতে কি পায়, ইয়াতে মুগা চুগা পাট চাট এৰি চেৰি এইবিলাকৰ কাপোৰ চাপোৰ পায় ৰ'ব। এইবিলাক চাওক দেখিছে কিমান ধুনীয়া কাপোৰ আছে। আৰু এতিয়া এই বাইদেউগৰাকীক সুধিম ৰ'ব কেনেকুৱা কাপোৰ। বাইদেউ এইবোৰ একদম পূৰা অৰিজিনেল মুগা নেকি? অৰিজিনেল মুগা ক'ত আছে দেখাওকচোন, এযোৰ দেখাই দিয়কচোন ওচৰৰ পৰা। একদম অৰিজিনেল মুগাৰ কাপোৰ মই দেখাই দি আছোঁ ৰ'ব। চাওক ঢকুৱাখানা ন, একদম অৰিজিন মুগা ন? চাওক এডাল ফুটাও মিক্স নাই ন? ৱাও, কিমান দাম এইযোৰ? কিমান? 38 38,000 38,000 38,000 গম পাইছে। একদম পিয়'ৰ মুগা হয় ন? এতিয়া কোনো ভেজাল নাই আৰু। চাওক ফুটা দেখিছে মুগা। তো দেখা পালে পাটৰ কাপোৰ, মুগাৰ কাপোৰ। আৰু এতিয়া চাওক এয়া হাতেৰে বনোৱা মৰা পাটৰ বেগ দেখিছে। চাওক কিমান ধুনীয়া। প্লাষ্টিকৰ সলনি এইবিলাক ব্যৱহাৰ কৰিব লাগে আচলতে মানুহে। এইবোৰ হেণ্ডমেড নেকি, হাতে বনোৱা নেকি? আচ্ছা, আৰু ক'ত বনাই এইটো? হা, কলকাতা। আচ্ছা। দিছ ইজ ভোগালী মেলা। আৰু এনেকৈ আহি এতিয়া আপোনালোকক দেখাম দাৰ কুঠাৰ চামুৰাই হেণ্ডাং, মানে এটা তামাম কিছুমান বস্তু। চাওক দেখিছে দাৰ কুঠাৰ। আৰু সেইফালে দেখিছে ওলমাই ৰাখিছে যে হেংদাং আছে, চামুৰাই আছে, দেখাই আছোঁ। চামুৰাইবিলাক কেনেকৈ দাম এইবিলাক? 5,500 4,000 4,500 5,000 এনেকুৱাত পায় ন? ক'ত বনায় এই মালটো আপোনালোকে? বাহিৰত। ইয়াতে নবনায় নেকি? হেংদাংবোৰ ইয়াতে বনায়। আপোনালোক ক'ৰ পৰা আহিছে? যোৰহাট কৰঙা। আচ্ছা যোৰহাট কৰঙাৰ পৰা আহিছে এইবোৰ দেখিছে। চামুৰাই এখন দেখাওকচোন ওচৰত। আপোনালোক চামুৰাই দেখাই দি আছোঁ ৰ'ব। আৰু এখন আমাৰ লোকেল যি হেংদাং আছে ন, হেংদাংখনো দেখাওক। এইখন চাওক চামুৰাই।
এখন চামুৰা এখন হৈ গ'ল জাপানৰ বস্তু ন আৰু এখন আমাৰ লোকেল হেংদাং চাওক দেখিছে এইখন লৈ লাচিতে মোমাইকক কাটিছিলে দেখিছে চাওক আৰু এইখন চামুৰাই হেংদাংখন কিমান দাম 8,500 আৰু এইখন চামুৰাইখন 5,500 আচ্ছা আচ্ছা চাওক আচ্ছা কিনিলে অলপ ডিছকাউণ্ট কৰিব আৰু অ'কে তো হেংদাং আৰু চামুৰাই দেখা পালে আৰু এতিয়া অলপ আৰু বেলেগ কিবা কিবি দেখাই আছোঁ প্ৰত্যেকটো বস্তু অলপ ইউনিক টাইপৰ বস্তু দেখাবলৈ চেষ্টা কৰি আছোঁ ৰ'ব চাওক আৰু এইফালে চাওক এখন কাঠৰ দোকানত আহিছোঁ চাওক চাওক দিছ ইজ লোকেলি মেড হেণ্ডক্ৰেফ্ট হয় পূৰা ফাৰ্নিচাৰৰ দোকান বুলি ক'ব পাৰি দিয়ক এখন মানে সহজ ভাষাত ক'বলৈ গ'লে এখন ফাৰ্নিচাৰৰ দোকান মানে সিহঁতে ধুনীয়া বেলেগ বেলেগ ডিজাইনৰ ফাৰ্নিচাৰ বনায় মানে সেয়াই আৰু বাকী আৰু আছে ৰ'ব ধেৰ কিবা কিবি চাওক অজস্ৰ জনগণৰ সমাগম হৈছে কৰোণা চৰোণা নহ'লেও হ'ল ভগৱান অলপ সহায় সহায় কৰিবা টেনশ্যন নাই ডাবল ভেকচিন লোৱা আছে তথাপিতো মাস্ক চাস্ক লৈ থকাটো ভাল হয় আৰু লাহে লাহে এতিয়া বেলিৰ পোহৰ কমি গৈছে আৰু এতিয়া এই লাইটবিলাক লাহে লাহে জ্বলিব লৈছে আৰু অলপ পিছত আন্ধাৰ হ'ব আৰু আন্ধাৰ হোৱাৰ পিছৰ নাজাৰাবিলাকো আপোনালোকক দেখাই আছোঁ চাই থাকক আৰু এইটো হৈ গ'ল মেইন ষ্টেজ ইয়াতে বহুত কিবা কিবি অনুষ্ঠান আছিলে কিন্তু বৰ্তমান বাতিল হ'ল দিয়কচোন এছপি আহি গ'ল না আৰু বৰ্তমান আমি সেই পেণ্ডেলটোৰ সিটো চাইডে আছিলোঁ আৰু এতিয়া এইফালে আহি আছোঁ এতিয়া এইফালৰ মাৰ্কেটটো আমি এক্সপ্ল'ৰ কৰিব গৈ আছোঁ এতিয়া প্ৰথম এইফালেদি যাম তো বলক এতিয়া এনেকৈ ঘূৰিম আৰু বলক বলক ৰেণ্ডমলি মাৰ্কেটৰ ভিতৰত ঘূৰি থাকোঁতে মই এওঁলোকক লগ পালোঁ তেওঁলোকে মোৰ ভিডিঅ' চাই আৰু আহি পেলাই এতিয়া মাত দিলে মোক তো ভাল লাগিলে ভাই বহুত বহুত থেংক ইউ ছ' মাছ অঁ ভাই থেংক ইউ ঠিক আছে বাই বাই দিয়া লগ পাম আৰু এইবিলাক গল্ডেন একদম কালাৰ দেখি আপোনালোকে একদম ভুল নাযাব মানে সোণ বুলি পেলাই এইবিলাক চব ডুপ্লিকেট হয় আৰু চাওক একমাত্ৰ কিতাপৰ দোকান যিখন একমাত্ৰ কিতাপৰ দোকান আছে এইখন গোটেই মেলাখনত তথাপিতো ভিৰটো মানে বেলেগ দোকানৰ তুলনাত ইমান নাই দোকানবিলাকৰ ভিৰৰ তুলনাত ইয়াতে ভিৰটো অলপ কম বুজি পাইছে গ্ৰন্থৰ দোকানটো আজিকালি কিতাপ পঢ়িবলৈ মানুহে অলপ বেয়া পায় সেইটো কাৰণে হয়তো এনেকুৱা হ'ব পাৰে আৰু বলক মাৰ্কেট মানে চাওক মেলা বোম মেলা মানে দেখিছেতো ভিৰ আৰু এইফালে চাওক এইখন হৈ গ'ল হৰেক মালৰ দোকান হৰেক মাল এই আগত যে ঘৰত এনেকৈ চিৰি আহে যে মানে কিটচেনৰ কিবা কিবি বস্তু পায় আৰু তাত মহিলাসকলৰ ভিৰ চাওক এয়াই অ' ভাই হৰেক মালৰ দোকানত ভিৰ কি ক'ম মাইকী মানুহৰ ঘৰৰ যিটো কিটচেনৰ যিবোৰ আইটেম নহয় সেই আইটেমবিলাক ইয়াতে পায় তামাম ভিৰ লাগি আছে আৰু এইফালে চাওক আৰু এইফালে চাওক ৰাইজ বেগ যাক যেনেকুৱা যি ধৰণৰ বেগ লাগে একদম পূৰা উঠাই লৈ যাব পাৰিব আৰু এইফালে চাওক কাপোৰ মানে এখন মিনি ফেঞ্চি বজাৰ বুলি ক'ব পাৰি মিনি ফেঞ্চি বজাৰ বুজি পাইছে চাওক দেখিছে বিভিন্ন ধৰণৰ কাপোৰ আছে এইফালে মোৰ কণমানি ছাবস্ক্ৰাইবাৰ আৰচাদক লগ পালোঁ আৰচাদ তুমি মোৰ ভিডিঅ' চোৱা কোনটো ভিডিঅ' চাইছা তুমি আচ্ছা আমি জুত যোৱা নাছিলোঁ এইটো জংঘলত গৈছিলোঁ সাপ ধৰিব গৈছিলোঁ যে আৰু এইফালে আছে আৰচাদৰ বা ন কি নাম তোমাৰ নাৰ্জি আৰু কি নাম তোমাৰ ৰুকচান আচ্ছা ঠিক আছে দিয়া থেংক ইউ দেই সেয়াই আৰু লগ পালোঁ দিয়ক সিহঁতক আৰু এতিয়া চাওক চেণ্ডেল জোতা এই ছোৱালী মানুহৰ ভৰিত চাব নালাগে ৰ'ব ডাইৰেক্ট এয়া চাওক দোকানত চাওক দেখিছে এয়া চাওক বিভিন্ন ধৰণৰ চেণ্ডেল মানে কি ক'ম কি লাগে আপোনাক নাম কওক বস্তু ইয়াতে চব পাই যাব তো দিয়া আৰু বহুত কিবা কিবি মানুহ মানে বস্তু বহুত দেখালোঁ এতিয়া মানুহ চাওক ল'ৰাবিলাকে ছোৱালী চাওক ছোৱালীবিলাকে ল'ৰা চাওক দেখিছে বিভিন্ন ধৰণৰ ল'ৰা বিভিন্ন ধৰণৰ ছোৱালী বিভিন্ন ধৰণৰ মানুহ ইয়াতে পায় মানে চবেই মেলা চাবলৈ আহিছে দিয়কচোন আৰু এয়াই আৰু মানে অলপ ইমান দিন মেলা চেলা হোৱা নাই ন তো আহিছে চাবৰ কাৰণে চাওক দেখিছে অজস্ৰ জনগণৰ মাজে মই খোজকাঢ়ি গৈ আছোঁ আৰু সামৰি দিয়ক ভিডিঅ' বেছি দীঘল হ'লে আপোনালোকেও বৰ পায় আৰু একে শেষত এবাৰ গোটেই মেলাখনৰ এটা চাৰিওফালৰ পৰিৱেশটো চাওক মেইন মণ্ডপ হয় ইয়াৰ চাৰিওফালৰ এটা পৰিৱেশটো চাওক ধুনীয়াকৈ দেখিছে আৰু এতিয়া যাওঁ আৰু বহুত হৈ গ'ল দিয়ক বুজিছে দিয়ক চাওক আৰু এতিয়া মেলাখন ইমান ডাঙৰ মই মানে ঘূৰি শেষেই কৰিব পৰা নাই মোৰ লগত যদি এখন ড্ৰোন থাকিলে মই আপোনালোক ওপৰৰ পৰা দেখাই দিলোঁ কিমান ডাঙৰ হয় বহুত বেছি ডাঙৰ হয় আৰু ইয়াতে যথেষ্ট মানুহৰ গেডাৰিং হৈছে মই খালি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ ইয়াতে যাতে কোনো মানুহ ক'ভিড পজিটিভ বা অমিক্ৰন পজিটিভ হৈ পেলাই ইয়াতে নাহে কাৰণ নহ'বা চেচ হৈ যাব বুজি পাইছেতো এয়াই আছিলে নগাঁৱৰ ভোগালী মেলা আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু
খোৱা বোৱা মানে আগতে থলুৱা খাদ্য যেনেকৈ গাহৰি পোৰা চোৰা কিবাকিবি সাঁজ ৰহি চহি আপং চাইমদ কিবাকিবি বহুত কিবাকিবি ওলায়, কিন্তু এইবাৰ হয়তো অমিক্ৰণ বা ক'ভিডৰ কাৰণে হয়তো সেই খোৱা বস্তুবিলাকৰ দোকানবিলাক ইয়াতে বহিব দিয়া নাই, সেই গতিকে আপোনালোকক দেখাব নোৱাৰিলোঁ। কিন্তু গোটেইবোৰ থলুৱা খাদ্য সামগ্ৰীয়ে ভৰপূৰ হৈ থাকে ভোগালী এই মেলাখন। মানে ভোগালী মেলা মানে ভোগালী আৰু বুজি পাইছে। আৰু এতিয়া চাওক বুজিছে। তো এইটোৱে আছিলে ভোগালী মেলা নগাঁৱৰ ভিডিঅ'। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিয়ক, ঠিক আছে। তো আজিলৈ বাই।